ডিব্ৰুগড় জিলাৰ কানৈ গ্ৰুপৰ এটা চাহ বাগিচা মুকলবাৰী চাহ বাগিচা আৰু মুকলবাৰী চাহ বাগিচাৰ এটা শাখা বাগিচা আছিল ঢলাজান চাহ বাগিচা। এটা ঘৰত কেইবাগৰাকী শিশু খেলি আছিল। খেলি থকা অৱস্থাত গৃহস্থই তাঁতী উপাধি এগৰাকী গৃহস্থই তেওঁ ঘৰৰ পৰা দা এটা লৈ আহিলে আৰু খেলি থকা ল'ৰাবিলাকৰ মাজতে বাকীবিলাক পলাই গ'ল। যিটো ল'ৰা প্ৰায় 4 বছৰীয়া ল'ৰাটো থিয় হৈছিলে তাক তাতে ঘপিয়াই হত্যা কৰিলে আৰু হত্যা কৰাৰ পিছতেই আৰু দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছিলে যে অলপ পিছতে তেওঁ পলাই গৈছিল যদিও পাব্লিকে তাক ধৰি আনিলে। ধৰি অনাৰ পিছত তাক মাৰি মাৰি তাক জীয়াই থকা অৱস্থাতে তেওঁক পথাৰত জ্বলাই দিয়া হৈছিল। এইটো আছিল অতি দুখজনক ঘটনা আৰু ইতিমধ্যে এই বিষয়টো প্ৰচাৰ মাধ্যম বিভিন্ন প্ৰচাৰ মাধ্যম প্ৰিণ্টিং মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াত প্ৰকাশ পাইছে। ছ'চিয়েল মিডিয়াত অতি দুখজনকভাৱে প্ৰকাশ পাইছে আৰু যেতিয়া ঘটনাটো ঘটিলে তেতিয়া ৰমৰীয়া আৰক্ষী থানা তাত উপস্থিত হৈছিল। এনেকুৱা এটা চিটুৱেশ্যন আৰম্ভ হৈছিল যিটো চিটুৱেশ্যনৰ কাৰণে পুলিচৰ ওপৰতো আক্ৰমণ হৈছিল, কিন্তু কিছুমান সভ্য ব্যক্তিৰ কাৰণে সেই ঘটনাটো নঘটিলে। মই চৰকাৰক অনুৰোধ জনাম যে চাহ বাগিচাবিলাকত এতিয়াও কুসংস্কাৰ অন্ধবিশ্বাস এতিয়াও প্ৰচলিত আছে। এইবিলাক সংস্কাৰৰ কাৰণে আমি বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আইন বোলা এটা ব্যৱস্থা আছে, আইন সম্পৰ্কে আমি ৰাইজক অৱগত কৰিব লাগে আৰু লগতে এই কথাটো ঠিক যে আমাৰ পুলিচ বিভাগ আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও পুলিচ বিভাগক সক্ৰিয় কৰিবৰ কাৰণে দায়বদ্ধ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে, কিন্তু মই ভাবোঁ যে তাতো ক'ৰবাত এটা পুলিচৰ লেপছ থাকি গ'ল যে আমাৰ যিটো পেট্ৰলিং ব্যৱস্থা আছে পেট্ৰলিং ব্যৱস্থাবিলাক সাধাৰণতে চাহ বাগিচাবিলাকত নোসোমায়। আৰু এইটো ঠিক যে চাহ বাগিচাত কেৱল মালিকী ৰাজ চলে, তাত চাহাবৰ ৰাজ চলে। চৰকাৰী কোনো গাঁওবুঢ়াৰ তাত ব্যৱস্থা নাই যে কোনে খবৰটো দিব। যদি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ আছে, ৱাৰ্ড মেম্বাৰগৰাকীও বহুত সময়ত গাঁৱৰ পৰা হৈ যায়, যাৰ কাৰণে তেওঁলোকে এইবিলাক খবৰ দিব নোৱাৰে। এইকাৰণে মই ভাবোঁ যে চাহ বাগিচাত যি জঘন্য ঘটনাবিলাক ঘটি আছে ইয়াৰ কাৰণে এটা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই চাহ শ্ৰমিক লোকসকলৰ মাজত আইন সম্পৰ্কে সজাগতা ব্যৱস্থা কৰিব লাগে। কুসংস্কাৰ অন্ধবিশ্বাসবিলাক দূৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। বহুতে আমাক দোষাৰোপ কৰে যে শিক্ষাৰ অভাৱত তেওঁলোকে অন্ধবিশ্বাসত এতিয়া বলি হৈ আছে। এইটো সত্য। তাত যিটো প্ৰাথমিক বিদ্যালয় আছে এই প্ৰাথমিক বিদ্যালয় চাহ বাগিচা চৰম আইনৰ অধীনত আছে আৰু এই আইনত কেৱল এগৰাকী শিক্ষক আছে। শিক্ষকে ইচ্ছামতে পঢ়ায়, কেতিয়াবা ইচ্ছা নগ'লে নপঢ়ায়। মালিকে যেতিয়া ইউজ কৰে ব্যৱহাৰ কৰে ইচ্ছা কৰে তেওঁক বেলেগ কামত ব্যৱহাৰ কৰে। গতিকে সেই ব্যৱস্থাটো এটা কাৰণ হ'ব পাৰে। কিন্তু মই চৰকাৰক এইটো ধন্যবাদ জনাম যে যোৱাবাৰ চাহ বাগিচাবিলাকত যি মডেল হাইস্কুল দিব লৈছিলে তাতো এটা পৰিছে তেওঁলোকৰ মূল বাগিচাত। তো মই বিশেষকৈ এই যে প্ৰায় চাহ বাগিচাবিলাকত এনেকৈ ধৰণৰ ঘটনাবিলাক ঘটি আছে, কেতিয়াবা শ্ৰমিক মালিকৰ মাজত সংঘাত হৈছে, অতি দুৰ্ভাগ্যজনক ঘটনাবিলাক ঘটিছে। আমি দেখিছোঁ ক'ৰবাত মালিকক হত্যা কৰা হৈছে, মালিকক জ্বলাই দিয়া হৈছে, মালিকৰ মংগ পৰ্যন্ত খাই দিয়া হৈছে, ক'ৰবাত তেনেকুৱা ঘটনাবিলাক আছে। এইবিলাকৰ মই ভাবোঁ যে অলপ অধ্যয়ন কৰা প্ৰয়োজন আছে আৰু এই আৱেগবিলাক বা এই ক্ষোভবিলাক আমি অলপ বিবেচনা কৰা দৰকাৰ যে কিয় মানুহবিলাক ইমান ক্ষোভিত হৈছে। আৰু এটা কথা আছে যিটো মই আনুষ্ঠানিকভাৱে ক'ব নোৱাৰিম, তাত খোৱা বোৱাৰ অলপ ব্যৱস্থা আছে, এইবিলাকো আমি অলপ কণ্ট্ৰল যদি কৰিব নোৱাৰোঁ, এইটো মই আনুষ্ঠানিকভাৱে ক'ব নোৱাৰোঁ। মই আৰু মাননীয় বিধায়ক বিনোদ হাজৰিকাৰ লগত যেতিয়া গ'লোঁ তাত যেতিয়া মানুহবিলাকৰ লগত কথা বতৰা পাতি গম পালোঁ যে তেনেকুৱা ধৰণৰ কিছুমান এনেকুৱা অখাদ্য তাত খাই আছে যাৰ কাৰণে মানুহবিলাক অতি ইম'চন হৈ যায়। ইয়াৰ উপৰিও মই ভাবোঁ যে এই পৰিয়ালটোক যিহেতু এটা মৰ্মান্তিক ঘটনা, মই ভাবোঁ চৰকাৰ ফালৰ পৰা এটা এককালীন সাহায্য দুয়োটা পৰিয়ালক দিব লাগে। মাজত এটা এনেকুৱা ৰিউমাৰ ওলাই গ'ল, যিহেতু আমিও ইয়াত আছিলোঁ, যে তাত মুণ্ডা সমাজ আৰু তাঁতী সমাজৰ মাজত এটা আন্তঃগোষ্ঠী এটা সংঘাতৰ লাইনত গৈ আছিলে। কিন্তু ময়ো এটা অনুষ্ঠানৰ সভাপতি দায়িত্বত আছোঁ চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ লগে লগে গম পাই মই প্ৰায় 14-15টা আমাৰ চাহ জনগোষ্ঠীৰ সমাজবিলাকক পঠিয়ালোঁ। তেওঁলোকৰ লগত কথা বতৰা পাতি শেহতীয়াভাৱে গম পাইছোঁ যথেষ্ট নৰ্মেল হৈ আছে। নৰ্মেল হ'লেও মই ভাবোঁ অন্যান্য চাহ বাগিচাত যাতে এনেকুৱা ঘটনাবিলাক নঘটে বা চাহ জনগোষ্ঠী অধিকৃত অঞ্চলবিলাকত এনেকৈ নঘটে। কাৰণ আমি যেতিয়া কাকতবিলাকত চাওঁ কেতিয়াবা ডাইনী ওলায় আমাৰ সমাজত, কেতিয়াবা ভূত প্ৰেত ওলাই থাকে আৰু এনেকৈ সন্দেহ কৰি ওঝা মন্ত্ৰ এনেকৈ কৰাৰ কাৰণে বহুত সময়ত এনেকুৱা মানুহবিলাকক হত্যা কৰা হৈছে। তো এইবিলাক মই ভাবোঁ যে চৰকাৰে গুৰুত্ব সহকাৰে লোৱাটো মই বিচাৰিছোঁ। কাৰণ ঢলাজান চাহ বাগিচাই শেষ হত্যাকাণ্ড হওক আৰু নহ'লে মানুহবিলাকৰ এনেকুৱা এটা ব্যৱস্থা হৈ যাব যে আইন বোলা কোনো বস্তু নাই আৰু
যেতিয়াই যি ইচ্ছা হ'ব একাংশ সমাজত ব্যক্তি থাকে তেওঁ মানুহবিলাকক প্ৰভোগ কৰে তেওঁলোকক মানে উত্তেজনা কৰি দিয়া হয় আৰু আমি ভিডিঅ' ফুটেজটো চাইছোঁ তাত মাৰ 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 বুলি কোৱা হৈছে মাৰ 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 বুলি কোৱাৰ লগে লগে মানুহবিলাক জঁপিয়াই দিছে আৰু এই মানুহজনক যেতিয়া লৈ গ'ল তেওঁ জিন্দা আছিলে আৰু যদি অলপ দায়িত্বশীল ব্যক্তি যদি তাত উপস্থিত থাকিলেহেঁতেন বা সময়মতে যদি পুলিচ গৈ পালেহেঁতেন তেতিয়াহ'লে নিশ্চয় আমি এই মানুহজনক বচাব পাৰিলোহেঁতেন লগতে গম পাইছোঁ মানুহজন মেণ্টেলি অলপ ডিফেক্ট আছিলে গতিকে মানসিকভাৱে বিকাৰগ্ৰস্ত যদি আছিল তো চৰকাৰৰ সময় দিব ব্যৱস্থা আছে এই ব্যৱস্থাবিলাকো আজি তেওঁলোকে নাজানে আমি জানো যে তেনেকুৱা যদি মানসিকভাৱে বিকাৰগ্ৰস্ত থাকে আমি তেজপুৰত আমি ট্ৰিটমেণ্ট ব্যৱস্থা কৰিব পাৰোঁ কিন্তু যিহেতু চাহ বাগিচাৰ মানুহ এইবিলাক কল্পনা কৰিব নোৱাৰে উপাধ্যক্ষ মহোদয় আৰু নোৱাৰাৰ মূলতে হৈছে তেওঁলোকৰ হাতত টকা পইচা নাই তেওঁলোকৰ হাতত কোনো তেনেকুৱা যোগাযোগ ব্যৱস্থা নাই গতিকে মই ভাবোঁ আমাৰ যিসকল জনপ্ৰতিনিধিসকল আছোঁ আমি আৰু সজাগতাৰ কাৰণে যাব লাগিব আৰু মই চৰকাৰক পুনৰবাৰ আহ্বান জনাম যে সজাগতা সম্পৰ্কে একটা ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰক আৰু লগতে দুয়োটা পৰিয়ালক এককালীন যাতে সাহায্য এটা দিব পাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাকে অনুৰোধ জনালোঁ থেংক ইউ মাননীয় মুখ্যমন্ত্ৰী জৰুৰী কামত গুৱাহাটীৰ বাহিৰত যাবলগীয়া হোৱাৰ বাবে আপুনি উত্থাপন কৰা বিষয়টোৰ ওপৰত পৰৱৰ্তী সময়ত উত্তৰ দিব বুলি তেখেতে জনাইছে এতিয়া কাৰ্যসূচী নম্বৰ 3 ৰুল 301 মাননীয় সদস্য ৰূপজ্যোতি কুৰ্মী মাননীয় ডেপুটি স্পিকাৰ ছাৰ বিধানসভাৰ নিয়মাৱলী 301 অধীনত যি এটা অতি গুৰুত্বপূৰ্ণ বিষয় অসমৰ জাতীয় জীৱনৰ লগত জড়িত লগতে অসমৰ স্বাভিমানৰ লগত জড়িত গামোচা এই গামোচা সন্দৰ্ভত মোক বক্তব্য ৰাখিবলৈ সুযোগ দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি যদি ইতিহাস মানে আমি গোটেই হিষ্টৰী চাওঁ ইতিহাস চাওঁ তেতিয়া আমি সকলোৱে অৱগত যে ভগৱত পুৰাণতো উল্লেখ আছে গামোচাৰ সন্দৰ্ভত লেখক স্বনামধন্য নীলমণি ফুকন ডাঙৰীয়াৰ লোক মানে কল্পদৃষ্টি ইয়াৰ লগতে স্বনামধন্য পিঞ্চি কুমাৰ বৰুৱা ডাঙৰীয়াৰ অসমৰ লোক সংস্কৃতি ইয়াৰ লগতে লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ কথা গুৰুচৰিত আৰু মিছেছ এছ.আৰ. ৱাৰ্ডৰ গ্লিমছ অফ আছাম ইয়াতো উল্লেখ আছে গামোচাৰ সন্দৰ্ভত গামোচা বুলি ক'লে আমি সকলোৱে জানো যে আমাৰ বাপুতি সাহোন বুলিও আমি কওঁ অসমীয়া জাতিৰ স্বাভিমান অসমীয়া জাতিৰ চিনাকি অসমীয়া জাতিৰ সাহস অসমীয়া জাতিৰ শুভ বস্ত্ৰ জীৱন প্ৰণালী বিভিন্ন নামেৰে আমি গামোচাক আমি নাম দি আহিছোঁ গামোচা বুলি ক'লে কোনোবা এজনে শুভ কামত যায় আমি যদি গামোচাখন দিওঁ তেওঁৰ খেলুৱৈ এজনে সাহস লাভ কৰে ৰাজনীতিক এজনে সন্মান নিজকে লাভ কৰে কোনোবাই যদি ভাল ফলাফল পৰীক্ষাতে হওক খেলতে হওক গামোচা যদি আমি পৰিধান কৰাওঁ তেওঁক সন্মানো দিয়া হ'ল অতিথিসকলক আমি সন্মান দিওঁ গামোচাৰে আমি যদি ডাঙৰ হাজাৰ লোকৰ সমাগমৰ যদি খেলত অসমৰ খেলুৱৈসকলে খেলি থকাত যদি আমি গামোচা প্ৰদৰ্শন কৰোঁ সেই গামোচাই সেই খেলুৱৈসকলক উৎসাহিত কৰে গামোচা বুলি ক'লে গামোচা আমাৰ জাতীয় জীৱন আমাৰ স্বাভিমান লগত জড়িত এটি বিষয় যি অসমীয়া জাতিৰ গৌৰৱ অসমীয়া জাতিৰ চিনাকি এই গামোচা যেনেধৰণে স্বীকৃতি পাব লাগিছিল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন শেহতীয়াকৈ মই ধন্যবাদ জনাব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰক যে শেহতীয়াকৈ আমি 2019 চনত জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ আমি লাভ কৰিছোঁ অত বছৰ অত দিন এটা যুগ গ'ল কিন্তু জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন আমি এই বৰ্তমান বিজেপি চৰকাৰৰ দিনত আমি লাভ কৰিছোঁ 124th ৰেজিষ্ট্ৰি জাৰ্নেলত ইয়াত অন্তৰ্ভুক্ত হৈছে
গামোচাৰ আজি তাৰিখত আমি সকলোৱে জানো যে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডো লাভ কৰিছিল অসমীয়া গামোচা হাতে বোৱা আৰু এইটো আমি হেণ্ডলুম বুলি কওঁ কিন্তু অতি দুখৰ বিষয় যে এতিয়া পাৱাৰ লুমৰ গামোচা আমাৰ অসমত প্ৰৱেশ কৰিবলৈ ধৰিছে মই ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ চৰকাৰক যে বৰ্তমান চৰকাৰে দায়িত্ব লোৱাৰ পৰাই প্ৰত্যেক চৰকাৰী কাৰ্যালয়ত পাৱাৰ লুমৰ গামোচা একেবাৰে বেন কৰি দিছে নিষেধ কৰি দিছে আৰু ইয়াৰ সলনি হেণ্ডলুমৰ গামোচা ব্যৱহাৰ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যাৰ ফলত অসমৰ শিপিনীসকলে এটা ডাঙৰ সন্মান লাভ কৰিছে ইয়াৰ লগতে মই ধন্যবাদ জনাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰক যে স্বনিৰ্ভৰশীল নাৰী আত্মনিৰ্ভৰশীল অসম নামেৰে এটি আঁচনি প্ৰস্তুত কৰি মহিলাসকলৰ উন্নয়নৰ বাবে অন্য আঁচনিবোৰৰ লগতো এই নতুন এটা আঁচনি সংযোগ কৰিলে আৰু অসমত পোনপ্ৰথমবাৰৰ বাবে কোনো এখন চৰকাৰে 80 কোটি টকাৰ পৰিমাণৰ গামোচা এতিয়া নিজে ক্ৰয় কৰিব অসম চৰকাৰে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত এতিয়া ক্ৰয় কৰিবলৈ লৈছে ইয়াৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তথা চৰকাৰখনক ধন্যবাদ জনাম যে এতিয়াৰ পৰা আমি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা অৱগত হৈছোঁ যে আগতে চৰকাৰসমূহে কাগজেদি গ্ৰিটিংছ কাৰ্ড পঠিয়ায় বা বিহুৰ শুভেচ্ছা বাণী কাৰ্ডৰ যোগেদি পঠিয়ায় আৰু যাৰ ফলত আমাৰ শিপিনীসকলে কোনো সপোনতো নভবা এটা কাম কৰিবলৈ গৈ আছে যে বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমান চৰকাৰখনে আৰু প্ৰত্যেক মুখ্যমন্ত্ৰী মন্ত্ৰীসকলে এতিয়াৰ পৰা গামোচাৰে বিহুৰ শুভেচ্ছা জনাব গৈ আছে এই বৰ্ষৰ পৰা এইটো এটা শুভ বাৰ্তা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে মাননীয় মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াক যি পদক্ষেপ বৰ্তমান গ্ৰহণ কৰিছে এই বিভাগটোৰ পৰা মই শলাগ লৈছোঁ মই দীঘলীয়া বক্তব্য নাৰাখি 1 মিনিটত মই মূল প্ৰসংগ এই বিষয়টো উত্থাপন কৰা এয়া মই দাঙি ধৰিব বিচাৰিছোঁ যে পাৱাৰ লুমৰ যি গামোচা মই ৱেবছাইটত যদি আপোনালোকে চাই স্নেপডিল বা বিভিন্ন ধৰণৰ ফ্লিপকাৰ্টতো এতিয়া গামোচা আমি পাব পাৰোঁ আৰু সেই গামোচাবোৰ সকলোৱে জানে যে উত্তৰ প্ৰদেশ জলালপুৰত বা আদি কৰি দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত এতিয়া পাৱাৰ লুম এনেকৈ বহাই লৈছে আৰু তেওঁলোকে গামোচা দি আছে কিন্তু প্ৰকৃততে তাঁতশাল যি হাতেৰে আমাৰ অসমৰ আইসকলে যি বোৱা এই গামোচা হয় এই 1 মিনিটত সামৰিব বিচাৰিছোঁ এই গামোচা এতিয়া পাৱাৰ লুমত মেচিনত বনাবলৈ গৈ আছে আৰু সেই মেচিনত বনাই তেওঁলোকে বহুত কমটি দামত তেওঁলোকে বিক্ৰী কৰিব পাৰিছে যিহেতু বাহিৰতে সূতা পোৱা যায় এটা কমটি দামত আমাৰ ইয়াৰ সূতাৰ যিহেতু মূল্য ক্ৰমান্বয়ে অকণমান বৃদ্ধি বাহিৰৰ সূতাৰ তুলনাত সেইকাৰণে আমাৰ বগা সূতাই হওক ৰঙা সূতাই হওক ইয়াত আমাৰ অকণমান বেছি দামত ইয়াত পাব লগা হোৱাৰ কাৰণে আমাৰ শিপিনীসকলে অসুবিধা পাইছে মই মাননীয় ডেপুটি স্পীকাৰ ছাৰ আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা এটাই অনুৰোধ জনাব বিচাৰিছোঁ অসমত কোনোদিনে নহ'ব এনে এটা বিষয় অসমৰ ৰাইজৰ ধাৰণা আছে যেনে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ কোনোদিনে এই অভিযান সাফল্য নহ'ব কোনোদিনে আমাৰ অসমৰ বিভিন্ন বিষয় মাটিৰ সমস্যাই হওক সমাধান নহ'ব কিন্তু আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰখনে অসম্ভৱটো সম্ভৱ যেনে কৰিব আজি সক্ষম হৈছে মোৰ দৃঢ় বিশ্বাস এই বাহিৰৰ পৰা অহা গামোচা আমাৰ অসম চৰকাৰে মাননীয় মন্ত্ৰী ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চয় এই বাহিৰৰ পৰা অহা গামোচা বন্ধ কৰিব পাৰিব আৰু আমাৰ শিপিনীসকলে এটা উপযুক্ত সন্মান অনাগত ভৱিষ্যত লাভ কৰিব আমাৰ স্বাভিমান আমাৰ চিনাকি আমাৰ গৌৰৱ এই গামোচা নিশ্চয় সন্মান আগৰ দৰে থাকিব ধন্যবাদ মাননীয় মন্ত্ৰী ডেপুটি স্পীকাৰ ছাৰ আৰু সন্মানীয় সদস্যৰূপ জ্যোতি কৰ্মী তেখেতে খুব গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে আজি 301ৰ অধীনত
আৰু এইটো অসমৰ চুকে কোণে প্ৰতিটো গাঁও প্ৰতিটো চহৰত মানে চৰ্চিত বিষয় এতিয়া অসমৰ স্বাভিমান গামোচা কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰে পাৱাৰলুমৰ প্ৰডাক্টছৰ ওপৰত আমাৰ নিষেধাজ্ঞা আছে সেইটো বন্ধ হ'ব লাগে হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টে এই দিশত দায়িত্ব লৈ পেলাই কাম কৰিব লাগে কিন্তু বিগত কিছু বছৰত ইয়াৰ ওপৰত যেনেকৈ কাম কৰি পেলাই অভিজ্ঞতা লাভ কৰিছে ইয়াত অন্য বিষয়ও ইয়াত জড়িত হৈ আছে আমাৰ যিটো গামোচা বা আৰণাই যিকোনো থলুৱা উৎপাদন কাপোৰবিলাক আমি প্ৰটেকশ্যন দিওঁ যে দ্য হেণ্ডলুম ৰিজাৰ্ভেশ্যন অফ আৰ্টিকেল ফৰ প্ৰডাকশ্যন এক্ট 1985 ভাৰত চৰকাৰৰ এই আইনৰ অধীনত এই আইন মতে আমি যিবিলাক গামোচা আমি অসমত বা যিবিলাক কাপোৰটো আমি বিক্ৰী হোৱাটো নিবিচাৰোঁ সেইটো আমি চিজ কৰিব পাৰোঁ আৰু চাৰ্জ কৰিব পাৰোঁ যিকোনো যিটো কনচাৰ্ণ অফিচাৰ যিসকলক আমি ক্ষমতা দিয়া হয় তাৰ ওপৰত এটা ব্যৱস্থা ল'ব পাৰি কিন্তু বাস্তৱত কি দেখা গৈছে যে যিমান পাৱাৰলুমৰ গামোচাবিলাক ইয়াত আহে ইয়াত উৎপাদন নহয় বাহিৰৰ পৰা আহে আৰু আমাক ক্ষমতা দিয়া হৈছে যিসকল উৎপাদনকাৰী তেওঁলোকক ব্যৱস্থা ল'ব লাগে আৰু অসমৰ পৰা আমি বহিৰাজ্যৰ উৎপাদকসকলক ব্যৱস্থা লোৱাত আইনগতভাৱে কিছু সমস্যাটো আহি গৈছে তাৰ কাৰণে সময়ে সময়ে চিজ কৰা হৈছে বাজেয়াপ্ত কৰা হৈছে ইয়াত জিলা প্ৰশাসনে এটা মূল ভূমিকা ল'ব লগা হয় আমাৰ ডিপাৰ্টমেণ্টৰ পৰা যিবিলাক ছুপাৰভাইজাৰ বা ইনস্পেক্টৰ তেওঁলোকে ছুপাৰভাইজ কৰে আৰু যদি ইলিগেল বস্তু আমি পাওঁ তেতিয়া ইয়াত যদি হেণ্ডলুমৰ ঠাইত যদি পাৱাৰলুমৰ মেটেৰিয়েলবিলাক ব্যৱস্থা কৰা হৈছে বা ব্যৱহাৰ কৰা হৈছে তেতিয়া উৎপাদনকাৰী আৰু এই গৰাকীসকলৰ ওপৰত আমি ব্যৱস্থা ল'ব পাৰোঁ কিন্তু আইনগতভাৱে আমি যিটো ব্যৱস্থা ল'বলৈ যাওঁ তাত দেখা পাওঁ যে উৎপাদনকাৰীসকলে বহিৰাজ্যৰ ইয়াত চিধাচিধিকৈ আমি ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত তাৰমানে হেল্পলেছ অৱস্থা এটা হৈ যায় আৰু গৰাকীসকলকে এনেকৈ পোৱা গৈছে আনফালেদি কি হৈছে আইনগতভাৱে আমি দোকানত বিক্ৰী কৰাটো যদিও বন্ধ কৰোঁ বা চিজ কৰি পেলাই চিল কৰা হয় তথাপিও এইটো ব্লেক মাৰ্কেটত চলিয়ে থাকে তো তেনে ক্ষেত্ৰত আজি মই ভাবোঁ যে অসমৰ গামোচা ৰক্ষা কৰিবৰ কাৰণে বাহিৰৰ পৰা অহাটো যদি আমি বন্ধ কৰিব লাগে তেতিয়া এটা ইয়াত জন আন্দোলনৰো প্ৰয়োজন হ'ব তেনে ক্ষেত্ৰত আমাৰ বিশেষকৈ যিটো বিহুৰ সময়ত বেছিকৈ গামোচাৰ আমদানি হোৱাটো আমি দেখিবলৈ পাওঁ আৰু আজিকালি নিৰ্বাচনৰ সময়তো বহুত গামোচা আমদানি হয় এইটো বিহুৰ আহি আছে এইকাৰণে এই বিষয়টো আজি হয়তো খুব মানে ইম্পৰ্টেণ্ট আৰু প্ৰাসংগিক বিষয় তেনে ক্ষেত্ৰত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি বিহিত ব্যৱস্থা ল'ম যে য'ত আমি পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা হ'ব তাত ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা জিলা প্ৰশাসনৰ সহায়ত এইটো বাজেয়াপ্ত কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হ'ব তথাপিও যিবোৰ সমস্যাৰ সন্মুখীন হৈছে এইটো এটা বিস্তৃতভাৱে আলোচনাৰ এটা প্ৰয়োজন আমি শিপিনীসকলক সহায় কৰিবৰ কাৰণে এইখন যিটো বাজেটত স্বনিৰ্ভৰ নাৰী 2021 শীৰ্ষক এটা অভিলাষী আঁচনি ৰূপায়ণ কৰিবলৈ স্থিৰ কৰিছোঁ আৰু এনে ক্ষেত্ৰত আমি অসমৰ প্ৰায় মানে থলুৱা জনগোষ্ঠীৰ যিবিলাক আৰণাই বা গামোচা ভূমেৰ পাজাৰ পাহ ইত্যাদি সেইবিলাকক কিনিবৰ কাৰণে অসম চৰকাৰে প্ৰায় 76 কোটি টকা ধাৰ্য কৰিছে যদিও 80 কোটি বুলি কোৱা হৈছিল এতিয়া 76 কোটি টকা ধাৰ্য কৰা হৈছে তাৰ কাৰণে আজি প্ৰকিউৰমেণ্ট চেণ্টাৰ চিনাক্ত কৰা হ'ল আৰু এই গোটেই ব্যৱস্থাটো মানে পৰ্টেলৰ জৰিয়তে হ'ব আৰু আমাৰ শিপিনীসকল যিবিলাক ৰেজিষ্টাৰ্ড শিপিনী হয় তেওঁলোকৰ পৰাই আমি গামোচাখন ল'ব যিখিনি এটা GI টেগৰ কথা উল্লেখ কৰিছে আমাৰ সদস্যই আৰু তাৰোপৰিও পঞ্জীয়ন বিভাগত বিবেচনাধীন বিষয়টো হ'ল যে হেণ্ডলুম মাৰ্ক আৰু হেণ্ডলুম ইণ্ডিয়া ব্ৰাণ্ড তাৰ অধীনত পঞ্জীয়নভুক্ত বুলি শিপিনীসকলক জিলা তথা মহকুমা বিষয়াৰ দ্বাৰা অনুৰোধ জনোৱা হৈছে তেনেকৈ আমি যদি আমাৰ থলুৱা গামোচা বা আৰণাই বা
তেনেকৈ থলুৱা উৎপাদনবিলাকক ৰক্ষণাবেক্ষণ দিব লাগে তেতিয়া আমি আইনৰ বাহিৰতো কিছু সমাজৰ মাজত সচেতনতা অনা সেইটো আমাৰ এটা দায়িত্ব আৰু লগতে কি হ'ল যে অসমৰ ভিতৰতে যাতে আমি উৎপাদন কৰিব পাৰোঁ আৰু সুলভ মূল্যত বা কম দামত আমি যাতে বিক্ৰী কৰিব পাৰোঁ তাৰ কাৰণে এটা কম্পিটিশ্যনৰ প্ৰয়োজন হৈ গৈছে যেহেতু কম্পিটিশ্যনত যদি আমি সাস্টেইন কৰিব নোৱাৰোঁ ফৰিবাৰ এনেকুৱা সাপ্লাই বন্ধ কৰাটো মানে বহুতখিনি সমস্যা আহি যাব কাৰণ তেনেকুৱা প্ৰব্লেমটো আমাৰ অসমত উৎপাদন হোৱা কাপোৰৰ ওপৰতো অন্য ৰাজ্যত এনেকুৱা সমস্যা আকৌ আহি যাব পাৰে তথাপিও আমি থলুৱা উৎপাদন বা কাপোৰবিলাকক ৰক্ষণাবেক্ষণ দিয়াটো যেহেতু আমাৰ দায়িত্ব আৰু আমি নৈতিকভাৱে এইটো পালন কৰি যাব লাগে তেতিয়া আইনৰ অধীনত ডিপাৰ্টমেণ্টে যিমান দূৰ সম্ভৱ আৰু সম্পূৰ্ণ মানে ভাবে আমাৰ তৰফৰ পৰা যিটো ব্যৱস্থা ল'ব লাগে লৈ পেলাই এইটো বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা চলাম আৰু লগতে আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা ক'ব খুজিছোঁ যে অসমত এতিয়া 33টা সূতা ভঁৰাল আছে আৰু কোভিড যিটো এটা পৰিস্থিতি তাৰ বাবে আমাৰ শিপিনীসকলে যথেষ্ট চাফাৰ কৰিছিলে ফাইনেন্সিয়েলি আৰু সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যিটো আলোচনা কৰা হৈছিল হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ তাতে এটা সিদ্ধান্ত লোৱা হ'ল যে আমি যিটো 20% সাবসিডি দিছিলোঁ এই 20% to 30% সাবসিডি দিয়া হ'ল আৰু 30% সাবসিডি 50% লৈকে বঢ়াই দি পেলাই আমি সূতাবিলাক বিক্ৰী কৰি আছোঁ 33টা সূতা ভঁৰালত আৰু ইয়াৰ দ্বাৰা দি শিপিনীসকলে আজি মানে যথেষ্ট লাভান্বিত হৈছে এই সাবসিডিটো অৱশ্যে 31 মাৰ্চলৈকে দিয়া হৈছিল এটা স্পেচিয়েল কেছ হিচাপে আৰু প্ৰায় আজি উইভাৰ্ছ এক্সটেনশ্যন চেণ্টাৰৰ জৰিয়তে আজি ট্ৰেইনিং দিয়া আৰু তেওঁলোকক মানে ৱৰ্কিং কেপিটেল প্ৰদান কৰাৰ মাধ্যমেদি আমি শিপিনীসকলক সহযোগিতা আমি আগবঢ়াই আছোঁ সন্মানীয় সদস্যক মই ধন্যবাদ দিছোঁ তেখেতৰ যথেষ্ট নিজৰে জ্ঞান আছে আৰু এই সদনত বহুতৰে তেনেকুৱা হেণ্ডলুম বিষয়টো লৈ পেলাই আমি খুব আৱেগৰ লগত জড়িত কৰি পেলাই আলোচনা কৰোঁ কিন্তু প্ৰেক্টিকেলি এই বিষয়ত আমি এটা ডেভেলপমেণ্ট যথেষ্ট অনা হৈছে কিন্তু তাৰ সংৰক্ষণৰ বা প্ৰটেকশ্যনৰ কাৰণে আমাক আকৌ অধিক ব্যৱস্থাৰ প্ৰয়োজন সময়ত আমি ইয়াৰ এটা ৰাস্তা উলিয়াব লাগিব ধন্যবাদ থেংক ইউ মাননীয় সদস্য মৃণাল শইকীয়া মাননীয় উপাধ্যক্ষ মহোদয় অসমত সংখ্যালঘু কোন মাইনৰিটি কোন মই ভাষিক সংখ্যালঘুসকলৰ কথা ক'বলৈ বিচৰা নাই মই ধৰ্মীয় সংখ্যালঘু বিষয়তে ক'বলৈ বিচাৰিছোঁ আৰু তাৰ কাৰণে 301ত ক'বলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ যিকোনো ধৰ্মীয় সংখ্যালঘুৰ লোকসকল সংখ্যালঘুৰ হোৱাৰ কাৰণেই যাতে ক'তো লাঞ্ছিত হ'বলগীয়া নহয় কোনো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সংবিধানে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সংখ্যালঘুসকলক ব্যৱস্থা বহুতো আইন প্ৰণয়ন কৰি ব্যৱস্থা হাতত লৈছে আমাৰ অসমত আপাত দৃষ্টিত চাবলৈ গ'লে সংখ্যালঘু বুলিলে আছে মুছলমানসকল খ্ৰীষ্টানসকল শিখসকল বুদ্ধ ধৰ্মীয় লোকসকল জৈনসকল কিন্তু দেখা যায় যে অসমত সংখ্যালঘু বুলি শব্দটো ক'লেই সকলোৱে মুছলমান বুলি ভাবে কিছু ক্ষেত্ৰত বেছি ক্ষেত্ৰতে দেখা যায় যে মুছলমান বুলি নকয় যে সংখ্যালঘু লোক এই অঞ্চলটো সংখ্যালঘু বসবাস কৰা লোক আৰু কোনেও নুসুধে যে কোনটো সংখ্যালঘু লোক ইয়াত বাস কৰে মানুহে বুজি লয় যে মুছলমান যদি খ্ৰীষ্টানো বাস কৰে মানুহে ভাবি লয় যে ইয়াত মুছলমানসকল বাস কৰে কিন্তু সঁচাকৈয়ে ইয়াত সংখ্যালঘু কোন অপ্ৰেছৰ কোন অপ্ৰেছড কোন আচলতে সংবিধানে এইকাৰণেই সংখ্যালঘুৰ কাৰণে বেলেগ মৰ্যাদা দিছিলে যাতে সংখ্যাৰ ভিত্তিত কোনো এটা জনগোষ্ঠী বা কোনো এটা ধৰ্মীয় জনগোষ্ঠী অপ্ৰেছৰ হৈ নাযায় নিষ্পেষণকাৰী আৰু কম সংখ্যাৰ থকাৰ কাৰণে কোনো এটা জাতি এটা ধৰ্মীয় জাতি যাতে অপ্ৰেছড হৈ নাথাকে কাৰোবাৰ পৰা যাতে শোষিত নহয় আজি আমি দেখা পাওঁ যে আমি সমগ্ৰ অসমখন যদি 3টা ভাগত 4টা ভাগত আমি বিভক্ত কৰোঁ লোৱাৰ আছাম
মিডল আছাম, আপাৰ আছাম, ইফালে থাকিল নৰ্থ বেংক। দেখা যায় যে লোৱাৰ আছাম আৰু মিডল আছামৰ প্ৰায় মুছলমানসকল সংখ্যাগুৰুত পৰিণত হৈছে আৰু মুছলমানসকল সংখ্যালঘু ক'ত? আপাৰ আছামত। কিন্তু সেই সংখ্যালঘুৰ নামৰ সা সুবিধাবিলাক কিন্তু সেই প্ৰকৃত যিবিলাক মাইনৰিটি, প্ৰকৃত যিবিলাক সংখ্যালঘু, যি উজনি অসমৰ মুছলমান সম্প্ৰদায়ৰ লোক, তেখেতসকলে ওচৰত নাপায়গৈ। সেই সুবিধাবিলাক সংখ্যালঘু কৈ পেলাই কোনে ভোগ কৰে? যিবিলাক জিলাত, যিবিলাক অঞ্চলত মুছলমানসকল সংখ্যাগুৰু। আজি 2011 চনৰ চেঞ্চাছ মতে, ধৰ্মীয় চেঞ্চাছ মতে 9খন জিলাত মুছলমানসকল সংখ্যাগুৰুত পৰিণত হৈছে, 70-80% গৈছে। আজি সেই অঞ্চলত আচলতে তেখেতসকলে সংখ্যালঘুৰ মৰ্যাদা পোৱা উচিত জানো? আজি আমি দেখা পাওঁ যে বহু নামনি অসমৰ বহু সাব ডিষ্ট্ৰিক্টত, ধুবুৰী কওক, গোৱালপাৰা কওক বা মধ্য অসমৰ নগাঁৱত কওক, বহু সাব ডিষ্ট্ৰিক্ট, বহুত অঞ্চলত 70%, 80%, 90%, 100%লৈকে মুছলমানসকল সংখ্যাগুৰু হ'লগৈ। তাত তাৰমানে হিন্দুৰ সংখ্যা কোনোটো অঞ্চলত 0লৈকেও গৈছে। আমি কাশ্মীৰ ফাইলছত দেখিছোঁ যে হিন্দুসকলৰ তাৰ পৰা এক্সোডাছ হৈছে, কিন্তু সেই হিন্দুসকল আকৌ মেজৰিটি। কিয়নো ভাৰতীয় সংবিধানে ভাৰতত হিন্দু ধৰ্মীয় লোকসকলক মেজৰিটি বুলি স্বীকৃতি দিছে যে তেখেতসকল সংখ্যাগুৰু। সেইকাৰণে সেই কাশ্মীৰত গৈও তাত মুছলমান সংখ্যাগুৰু হোৱাৰ পাছতো কিন্তু হিন্দুসকল নিষ্পেষিত হৈছে, তাৰ পৰা এক্সোডাছ হৈছে। আৰু ঠিক তেনেকৈ আমাৰ অসমতো বহু অঞ্চল আছে, ধিং, ৰূপহী, বটদ্ৰৱাৰ বহুত ভিতৰুৱা অঞ্চল আছে, ধুবুৰীৰ বহু ভিতৰুৱা অঞ্চল আছে, গোৱালপাৰাৰ বহুত ভিতৰুৱা অঞ্চল আছে, য'ৰ পৰা কিন্তু হিন্দু এক্সোডাছ হৈ আহিছে। তাত কি হয়? মুছলমানৰ অত্যাচাৰ সহিব নোৱাৰি পেলাই হিন্দুসকলে গাঁও এৰি গুচি আহিছে। এটা সময়ত আহিব যেতিয়া এইবিলাকৰ কাহিনীও আহিবগৈ। সেইকাৰণে কোনটো ক্ষেত্ৰত কি ধৰণে আমি মুছলমানসকলকে সদায় মাইনৰিটি কৈ আহিছোঁ। য'ত মুছলমানসকল সংখ্যালঘু, যিধৰণে আপাৰ উজনি অসমৰ জিলাবিলাক, তাত সংখ্যালঘুৰ সা সুবিধা সকলো তেওঁলোকে ভোগ কৰক। কিন্তু য'ত তেওঁলোক মেজৰিটি, তাত কোনো কাৰণতে এইখিনি হ'ব নোৱাৰে। আৰু অত্যাচাৰটো উল্টাই নন মুছলমানসকলে সদায় পাই আহিছে। আজি 2021 চেঞ্চাছ মতে আমাৰ অসমত মুছলমানৰ সংখ্যা হ'লগৈ প্ৰায় 34%তকৈ ওপৰৰ। 2021 চেঞ্চাছটো এতিয়ালৈকে প্ৰকাশ হোৱা নাই, আৰু এই 2021 যদি চেঞ্চাছ প্ৰকাশ পায়, চেঞ্চাছ ৰিপৰ্টটো, তেতিয়া হয়তো এইটো 38%লৈ যাব পাৰে। আজি যিবিলাক জিলা আজি নন মুছলমানসকল আজি সংখ্যালঘুত পৰিণত হৈছে, সেইবিলাক জিলাতো এটা সময়ত আমাৰ নন মুছলমানসকল সংখ্যাগুৰু আছিল, কিন্তু সময়ৰ গতিত এইখিনি আমাৰ কি হৈছে? সংখ্যালঘুত পৰিণত হৈছেগৈ। আজি তাত এই সংখ্যালঘু যিবিলাক নামনিৰ জিলাত যিবিলাক আমাৰ মই কৈছোঁ যে নন মুছলমানবিলাক সংখ্যালঘু হৈছে, তাত কিন্তু দেশী মুছলমান বুলি সংগঠনো তাত সৃষ্টি হৈছে। কি কাৰণে? যে বাহিৰৰ পৰা যিবিলাক প্ৰজনন মানে বংগমূলৰ মুছলমানসকল আহি যিসকল দেশী মুছলমান আছে, তেওঁলোকৰ ওপৰতো অত্যাচাৰ আৰম্ভ কৰিছে। সেইকাৰণে আমি যেতিয়া মাইনৰিটি বুলি চাওঁ, তেতিয়া অন্ততঃ সেই কথাখিনিও আমি দৃষ্টিগোচৰ ৰাখিব লাগিব। ধুবুৰীৰ এটা পাণবাৰী মছজিদ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ইয়াত বক্তৃতা উল্লেখ কৰিছিল, পাণবাৰী মছজিদ, তাত দুটা ফৈদ আছে, বংগমূলৰ মুছলমান, দেশীয় মুছলমান। আৰু দেশীয় মুছলমানসকলে মুখ্যমন্ত্ৰী মহোদয়লৈ চিঠি লিখি আবেদন কৰিছে যে আমাৰ মছজিদৰ কমিটিখন আমাক ঘূৰাই দিয়ক, আমাক তাৰ পৰা বহিষ্কাৰ কৰি দিলে। তাৰমানে বংগমূলৰ মুছলমানসকলে আহি দেশীয় মুছলমানকো অত্যাচাৰ আৰম্ভ কৰিছে। সেইকাৰণে এই যে সংখ্যাগুৰু ষ্টেটাছটো, এইটো জিলা ভিত্তিক বা সাব ডিষ্ট্ৰিক্ট ভিত্তিতহে হ'ব লাগে। যিটো ভাৰতত বোলে হিন্দুসকল মেজৰিটি, মুছলমানসকল মাইনৰিটি, বাকী খ্ৰীষ্টান বুদ্ধিষ্টৰ কথাবিলাকতো কোনেও নকয়ে। সেই ক্ষেত্ৰত তেনেকুৱা ধৰণে যদি চলি যায়, সেই ভিতৰুৱা অঞ্চলবিলাক
আমি নন মুছলমানসকলে যি অত্যাচাৰ হৈ থাকিবলগীয়া হৈছে সেইটো আগলৈ বেছি হ'ব। আৰু অসমত এনেকুৱা এটা অঞ্চল নাই য'ত আমাৰ তথাকথিত মেজৰিটি আমাৰ হিন্দুসকলৰ অত্যাচাৰৰ বলি হৈ কোনো মুছলমানে গাঁও এৰি কেতিয়াবা আহিবলগীয়া হৈছে। কিন্তু সেই একেই ঘটনা মুছলমানসকলে নন মুছলমানৰ ওপৰত কৰি আহিছে আৰু এক্সোডাছ আৰম্ভ হৈছে। থেংক ইউ। আমাৰ সেই নজিৰবিৰি ঘটনা আমাৰ কিন্তু য'ত আমাৰ হিন্দুসকল বা নন মুছলমানসকল মেজৰিটি হৈ আছে তাৰ পৰা কিন্তু এনেকুৱা এটা ঘটনা হোৱা নাই য'ত বোলে এই সংখ্যাগুৰুসকলৰ অত্যাচাৰত নিপীড়িত হৈ পেলাই সংখ্যালঘুসকলে নিজৰ গাঁও নিজৰ স্থান এৰি দিবলগীয়া হৈছিল। সেইকাৰণে অসমত যাতে আকৌ কাশ্মীৰ ফাইলছৰ নিচিনা চিনেমা বনাবলগীয়া নহয়গৈ, সেই শিহৰণকাৰী দৃশ্য যাতে বহু বছৰৰ পাছত কোনো চাবলগীয়া নহয়, তাৰ কাৰণে সেই সংখ্যালঘু ক'ত, সংখ্যাগুৰু কোন, কি ধৰণে নিৰাপত্তা দিবলগীয়া হয় প্ৰকৃত সংখ্যালঘুসকলক, এই বিষয়ত আলোচনা কৰি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই সদনক অনুৰোধ জনাওঁ। ধন্যবাদ। থেংক ইউ। আপোনাৰ আৰু টেৰেছ গোৱালা ডাঙৰীয়াৰ যিটো ইয়াত বক্তব্য ৰাখিছে তাৰ ওপৰত উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰৱৰ্তী সময়ত সদনত দিব। এতিয়া মাননীয় সদস্য আব্দুৰ ৰছিদ মণ্ডল। অসমৰ এটা গুৰুত্বপূৰ্ণ বিষয় আজি সদনত ৰুল 301ৰ অধীনত উপস্থাপন কৰিব দিয়াৰ বাবে উপাধ্যক্ষ মহোদয় আপোনাক আৰু আপোনাৰ জৰিয়তে মাননীয় অধ্যক্ষ মহোদয়ক মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসমৰ নিবনুৱা সমস্যাৰ কথা আমি সকলোৱে জানো, আমাৰ অৰ্থনৈতিক অৱস্থাৰ কথা আমি সকলোৱে জানো। নিবনুৱা সংস্থাপন অকল চৰকাৰী চাকৰিৰ দ্বাৰা সম্ভৱ নহয়, আৰু ৰাজ্যখনৰ ৰাজহ বঢ়াবলৈ হ'লে আমি নতুন নতুন চিন্তা কৰিবই লাগিব। আৰু ইয়াৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ হ'ব পাৰে পৰ্যটন বিভাগ, কাৰণ পৰ্যটনৰ লগত যোগাযোগ ব্যৱস্থাটোও জড়িত হৈ থাকে। ট্ৰেভেল এণ্ড টুৰিজম এই দুটা বিভাগৰ পৰা আমি ৰাজ্যখনৰ উন্নয়ন যথেষ্টখিনি আগবঢ়াই লৈ যাব পাৰোঁ, সম্ভৱ হ'ব পাৰে। কিন্তু দেখা গৈছে যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যিখিনি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা লোৱা হোৱা নাই। আজি আমাক দিয়া ষ্টেটিষ্টিকেল হেণ্ডবুক আছাম 2001ৰ যদি ডাটা চাওঁ, দেখা গৈছে যে আমাৰ অসমলৈ অহা টুৰিষ্টৰ সংখ্যা 19-20ত যিটো আছিল তাতকৈ 20-21ত যথেষ্ট কমিছে। অৰ্থাৎ আমাৰ টুৰিষ্টক আকৰ্ষণ কৰিব পৰাকৈ আমি হয়তো ব্যৱস্থা লোৱা নাই বা গুৰুত্ব দিয়া হোৱা নাই। মোৰ আজি বিষয়বস্তু আছিল যে গোৱালপাৰা জিলাখন টুৰিজমৰ যিটো অসমৰ যিটো টুৰিষ্ট মানচিত্ৰ আছে, পৰ্যটনৰ মানচিত্ৰ আছে, সেই মানচিত্ৰত সোমাই লৈ পেলাই গোৱালপাৰা জিলাত থকা প্ৰকৃতিৰ যিবিলাক সম্পদ সেই সম্পদসমূহ প্ৰচাৰ কৰি জিলাখনলৈ টুৰিষ্টৰ আগমন ঘটোৱাৰ এটা ব্যৱস্থা কৰা। গোৱালপাৰা জিলাৰ যদি আমি উল্লেখ কৰোঁ, গোৱালপাৰা জিলাৰ চাৰিওফালে সৌন্দৰ্যৰে ভৰপূৰ। ওচৰত আছে শ্ৰী সূৰ্য পাহাৰ। শ্ৰী সূৰ্য পাহাৰৰ হয়তো ইতিহাস আপোনালোক সকলোৱে জানে যে যিটো নেকি বহুতো দেৱ দেৱীৰ মূৰ্তি, শিলৰ মূৰ্তি তাতে আছে, প্ৰত্নতাত্ত্বিক যুগৰো সমল আছে তাতে। গোৱালপাৰা চহৰতে যিটো ষোলকন্দা পাহাৰ, তাতে এই আপোনাৰ ব্ৰিটিছ যুগৰ পৰা তাতে কীৰ্তিচিহ্নসমূহ আছে। ওচৰতে আছে আপোনাৰ পুৰণা যিটো চাৰ্কিট হাউচ, তাতে বহি শৈলধৰ ৰাজখোৱাই কবিতা ৰচনা কৰা, যিটো পাষাণ প্ৰতিমা কবিতা ৰচনা কৰা আমি কোনে নাজানো। ওচৰতে আছে আপোনাৰ উৰ্পদ বিলত বিভিন্ন জাতি প্ৰজাতিৰ পশু পক্ষী তাত আহি যায়। ওচৰতে আছে আপোনাৰ টুক্ৰেশ্বৰী দেৱালয়।